জলেশ্বৰ সমষ্টিৰ পুৰাভিটাত ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সংখ্যালঘু অধ্যুষিত অঞ্চলত ভোগালী বিহুক আদৰাৰ ব্যাপক আয়োজন। ধুবুৰী আৰু গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী নৈপৰীয়া অঞ্চলৰ পুৰাভিটাত যন্ত্ৰচালিত নাৱৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ। লগতে নিৰ্মাণ কৰা হৈছে পেঁপা, জাপি আৰু ঢোল। নৈপৰীয়া অঞ্চলৰ একমাত্ৰ যাতায়াত ব্যৱস্থা নাৱৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে স্থানীয় শিল্পীয়ে। ভেলাঘৰ চাবলৈ ৰাইজৰ মাজত ভিৰ পৰিলক্ষিত হৈছে। পুৰাভিটা মাঘ বিহু উদযাপন সমিতিৰ উদ্যোগত ভোগালী বিহুৰ এই আয়োজন। হয়, সঁচাকৈ ভাল লাগিছে। আমাৰ ইয়াতে বিহু পাতাৰ যি উদ্দেশ্য হ'ল আমাৰ 98% মানুহ সংখ্যালঘু মানুহ। এই সংখ্যালঘু অঞ্চলত আমি যে বিহু পাতিবলৈ ওলাইছোঁ, সঁচাকৈ আমি এটা গৌৰৱ অনুভৱ কৰোঁ। কাৰণ 98% মানুহ এই সংখ্যালঘু মানুহ আৰু 2% মানুহ আপোনাৰ হিন্দু মানুহ বা ব্লেক কাষ্টৰ মানুহ। আৰু আমি যি লঞ্চ বনাইছোঁ, লঞ্চৰ যি উদ্দেশ্য হ'ল আমাৰ এই বৃহত্তম জামাদাহাট ব্লকটো হ'ল আপোনাৰ 3টা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত। ৰাজনীতিক লেভেল হ'লে আমি গোৱালপাৰা, প্ৰশাসনিক বিষয়া হ'লে আমাৰ দক্ষিণ শালমাৰা মানকাচৰ, আৰু DC অফিচৰ কাম হ'লে আমাৰ ধুবুৰী যাব লাগে। তো ধুবুৰী বা হাটচিংমাৰী যাতায়াতৰ আগত যাতায়াতৰ মূল আহিলাই হৈছিল এই লঞ্চ বা নাৱৰ বাহিৰে আমি যাব পৰা নাছিলোঁ। কিন্তু এতিয়া হাটচিংমাৰী বা গোৱালপাৰা যাব লগা হ'লে গাড়ী দি যাব পাৰোঁ। কিন্তু ধুবুৰী যাব লগা হ'লে এতিয়াও লঞ্চৰ বাহিৰে আমি যাব নোৱাৰোঁ। তো সেইকাৰণে আমি লঞ্চ বনাইছোঁ, লঞ্চ যাতে আমাৰ পৰম্পৰা যাতে ৰক্ষা হয়। আমি এইবাৰ দ্বিতীয়বাৰৰ বাবে আমি ভোগালী বিহু আমি উদযাপন কৰি আছোঁ। প্ৰথমবাৰ আমি কৰিছিলোঁ অলপ চলপ, কিন্তু এইবাৰ দ্বিতীয়বাৰৰ বাবে আমি ধুনীয়াকৈ জাকজমকভাৱে ভোগালী বিহু পালন কৰি আছোঁ। ইতিমধ্যে আমি জাপি বনাইছোঁ, ঢোল বনাইছোঁ, পেঁপা বনাইছোঁ, ইপিনে আৰু ভেলাঘৰ আছে। ভেলাঘৰত আপোনাৰ পিঠা, লাৰু, তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হ'ব, দোকানপাট হ'ব। আমাৰ ভোগালী বিহুৰ সংগতি ৰাখি যিবিলাক দোকানপাট আছে সেইবিলাক দোকানপাট হ'ব। তাৰপিছত নৃত্য প্ৰতিযোগিতা হ'ব, অনলি অসমীয়া নৃত্য বা অসমৰ যিবিলাক কলাকৃষ্টিৰ নৃত্য এইবিলাক প্ৰতিযোগিতা হ'ব। বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ খেল ধেমালি হ'ব, আৰ্ট প্ৰতিযোগিতা হ'ব, বিভিন্ন ধৰণৰ খেল ধেমালি হ'ব এই ভোগালী বিহুৰ সংগতি ৰাখি।